গুড টাইমছৰ আকৌ এটি নতুন ভিডিঅ'লৈ মই দৰ্শনে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ চকলেট কেকৰ এটি অতি সহজ ৰেচিপি। তেন্তে ব'লক আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। চকলেট কেক বনাবলৈ আমি এটা কেক পেনত অকণমান ৰিফাইন সাধাৰণ কাগজ দি ল'ম। তাত অলপমান গাখীৰ ল'ম আৰু চুগাৰ পাউডাৰ ল'ম, অকণমান ৰিফাইন ল'ম, অকণমান ভিনেগাৰ ল'ম আৰু ভেনিলা এচেঞ্চ ল'ম। এইখিনি ভালকৈ মিলাই ল'ব। ভেনিলা এচেঞ্চটো অপচনেল হয়। আৰু তাৰ পাছত এইখিনি এখন চেকনি ল'ব, তাত ময়দা ল'ব, অলপমান কোকো পাউডাৰ ল'ব। কোকো পাউডাৰ আপোনালোকে যিমানটো ডাঙৰ বেকিং চ'ডা ল'ব আৰু সেইখিনি ভালকৈ মিলাব। তাৰপৰা চেকনিখনত এই মিহি গুড়িটো তললৈ দি দিব। তাৰপিছত এইখিনি ভালকৈ মিলাই ল'ব। চকলেট কেক কাৰণে মই কোকো পাউডাৰ লৈছোঁ। তাৰপাছত তাত অলপমান গাখীৰ দিব। গাখীৰখিনিৰ লগত ভালকৈ এনেকৈ মঠিব, মানে ফেটিব। আৰু ফেটাৰ পাছত সেইখিনি সেই বেটাৰটো ঢালি দিব সেই চচটোত, আৰু ভালকৈ সমানকৈ অকণমান থেপি দিব আৰু অকণমান 10 মিনিটমান এনেকৈ এখন কেৰাহীত ঢাকি থ'ব। তাৰপিছত 50-ৰ পৰা মানে প্ৰায় 60 মিনিট আৰু ল' ফ্লেমত এনেকৈ থৈ দিব। এইটো কেকটো তৈয়াৰ হৈ গ'ল। আৰু এতিয়া আমি ইয়াক ডেক'ৰেট কৰিব লাগিব। তাৰপাছত এইখিনি যেতিয়া এইটো বেক হৈ গ'ল, চাই দেখিছে কিমান সুন্দৰকৈ হৈছে। এইখিনি চকলেট আৰু চকলেটত অকণমান ক্ৰীম লৈছোঁ, অকণমান বাটাৰ লৈছোঁ। এইখিনি ভালকৈ মিলাইছোঁ। ভালকৈ মিলাই ল'ব যাতে এটা স্মুথ বেটাৰ তৈয়াৰ হয়। এয়া দেখিছে ধুনীয়াকৈ হৈ গ'ল। আৰু এইখিনি টুকুৰা টুকুৰা কাটিব। আপোনালোকে ঘৰতে পটককৈ বাৰ্থডে হ'লে এনেকুৱা তৈয়াৰ কৰিব পাৰিব, বা কিবা অকেজন হ'লে। আৰু ইমান সহজ, একো টান নহয়, বা বেলেগ কিবা বস্তু লাগে সেইটোও নহয়। আৰু এইখিনি দোকানৰ পৰা কিনি অনাতকৈ এনেকৈ ঘৰতে প্ৰস্তুত কৰিলে বেছি ভাল। আৰু অকণমান তাৰ অকণমান দি ল'ব। তাৰপিছত চুগাৰ চিৰাপ অকণমান বনাই ল'ব। আৰু সেইখিনি এনেকৈ আপোনালোকেতো জানেই ন, আজিকালি কেক বনাবতো সকলোৱে জানেই, নহ'লেও ভিডিঅ'টো দিছোঁ আৰু মই। আৰু এনেকৈ চুগাৰ চিৰাপ দি সেই যোনকণ চকলেটৰ হেৰি কৰি লৈছিলোঁ সেইকণ ওপৰত দি পেলাই আকৌ তাৰ পৰা এটা পিচ ৰাখি দিব। চুগাৰ চিৰাপে মানে বস্তুটো ধৰি ৰাখে। চুগাৰ চিৰাপ দি ল'ব। তাৰপিছত এইটো এনেকৈ ওপৰেদি লৈ ল'ব ভালকৈ। ভিডিঅ'টো দেখাৰ নিচিনাকৈ আপোনালোকে কৰিব। আৰু এতিয়া সেই অকণমান গাখীৰ আৰু চকলেট মিলাই থোৱা যে সেইকণ আছিলে, সেইখিনি আমি ওপৰত এনেকৈ ইয়াত ভিডিঅ'টো দেখাৰ নিচিনাকৈ দি দিব পাৰিব। খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে খাই খুবেই ভাল পাব। তো দেখিছে এনেকৈ ওপৰত সেইখিনিয়ে ফুলকৈ কৰি দিব। আপোনালোকে নিজৰ যি ইচ্ছামতে আপোনালোকে কৰিব বিচাৰে। ওপৰত মই অকণমান চিলভাৰৰ এনেকুৱা সৰু সৰু গুটি টাইপ পায়, সেইটো দি দিছোঁ। সেইটো আপোনালোকে সহজতে ঘৰত বনাই খাব পাৰিব। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে।